মা আজি সানডে আউটিং ক'ত যাবা আজি নহয় পাপাৰ অফিচৰ পাৰ্কখনতে লৈ যাম ব'লা পাপাক লগ ধৰোঁগৈ ব'লা ছানডে আউটিং বুলি ক'লে বাহিৰতেনো সদায় কিমান খাম আজি ভাবিলোঁ ঘৰতে কিবা এটা বনাই লৈ যাওঁ সকলোৱে বহি পাৰ্কতে খাম ইভিনিং স্নেক্স চাহৰ লগত এগ চপ বেষ্ট কম্বিনেশ্যন ন কেইদৰে বনাইছোঁ চাওঁ আহক 2 কাপ বেচন লৈছোঁ 3টা ডাঙৰ পিঁয়াজ জোখমতে নিমখ 2 পেকেট মেগী মছলা চিলি ফ্লেক্স গাৰ্লিক পাউডাৰ অলপমান চাট মছলাৰ লগতে অলপমান পানী দি এটা বেটাৰ ৰেডি কৰি ল'লোঁ বেটাৰটো খুব এটা ৰানি হ'ব নালাগে কনচিষ্টেঞ্চিটো আপোনালোকে দেখিলে মই কিদৰে ৰেডি কৰিলোঁ বইল কণীকেইটা মই দুফাল কৰি ল'লোঁ এতিয়া বেটাৰখিনিত ভালদৰে লেটিয়াই গৰম তেলত এটা এটাকৈ ভাজি যাম চপ বুলি ক'লে আচলতে আলু ব্যৱহাৰ কৰি সন্ধিয়া যিহে লৰধৰ হ'ল আলু বইল কৰিবলৈ সময় নহ'ল সেইকাৰণে বেচনে ব্যৱহাৰ কৰি দিলোঁ আৰু লৰধৰকৈ বনাই পেক কৰি ল'লোঁ লগতে চাহো বনাই ল'লোঁ আৰু এয়া পাই গ'লো মোৰ পাপাৰ অফিচ আৰু এই আমি খেলিবলৈ লৈছিলোঁ হে মামাই মোক মাতিলেই এটি সুন্দৰ সন্ধিয়া নিজৰ পৰিয়ালটোৰ লগত পাৰ কৰিলোঁ